অহৰ্নিশে ওলাই থাকে পানী। প্ৰায় ৩০০ লিটাৰতকৈও অধিক পানী নিৰ্গত হয় প্ৰতি ছেকেণ্ডত এই জলাশয়টোৰ পৰা। বৰষুণ দিলে এই পানী প্ৰতি ছেকেণ্ডত প্ৰায় ৩০০০ লিটাৰতকৈও অধিক ওলায়। অলৌকিক, আশ্চৰ্যকৰ। ভূগৰ্ভৰ এই পানীৰ ৰহস্য বিচাৰি আজিলৈ উলিয়াব পৰা নাই কোনো বৈজ্ঞানিকে। যিয়ে এই পানীৰ ৰহস্য জানিবলৈ এই জলাশয়ৰ ভিতৰলৈ গৈছে, তেওঁ পুনৰ ঘূৰি অহা নাই বাহিৰলৈ। ইয়াৰ ৰহস্য জানিবলৈ যোৱা প্ৰতিজনেই সাৱটি লৈছিল মৃত্যুক। আৰু এনে অৱস্থাত এই জলাশয়ৰ ওচৰ চাপিবলৈ ভয় কৰিছিল প্ৰতিজন ব্যক্তিয়ে। মানুহে ধৰি ল'লে ই এক অলৌকিক ঘটনা, কোনো শক্তিৰ আঁৰৰ ৰহস্যৰে ভৰা এই পানীৰ কাহিনী। ফছ ডিয়ন স্প্ৰিং নামেৰে পৰিচিত এই ৰহস্যাবৃত পানী। ফ্ৰান্সৰ বুকুত আছে এই পানীৰ সেই ঠাই। ভূগৰ্ভৰ পৰা অহৰহ ওলাই থকা এই ৰহস্যৰে ভৰা ঠাই ফ্ৰান্সৰ বাৰ্গাণ্ডি ৰাজ্যত। বহু হাজাৰ বছৰ পুৰণি এই জলৰাশি আজি ২১ শতিকাৰ পৃথিৱীত বিজ্ঞানৰ চৰম অগ্ৰগতিৰ পিছতো এনে কিছু ৰহস্য আছে যিবোৰৰ আঁৰৰ কাহিনী এতিয়াও অস্পষ্ট। কোৱা হয় ৰোমান লোকসকলে এই পানী এসময়ত খাবৰ বাবে ব্যৱহাৰ কৰিছিল। আজিও আন্ধাৰে আৱৰা এই পানীৰ উৎস।